বাঙালী পৰিষদ অসম আৰু উত্তৰ বড়োলেণ্ড আঞ্চলিক কমিটিৰ প্ৰেচিডেণ্ট মই। আজি সাংবাদিক বন্ধুসকলক মাতাৰ মেইন কাৰণ হৈছে যোৱা ইংৰাজী 4/4/2026 তাৰিখে আমি বিজেপি কেণ্ডিডেট প্ৰাৰ্থীগৰাকীক আমি এখন মেমৰেণ্ডাম দিম বুলি আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে অনুমতি লৈছিলে। তাৰপিছত লোৱাৰ পিছত তেখেতে আমাক লোকেশ্যন দিলে। লোকেশ্যনটো হ'লে বিজেপিৰ কেণ্ডিডেট কোন হয়? মনসিং তেৰাং ডাঙৰীয়া কেণ্ডিডেটজনক মেমৰেণ্ডামটো লৈ লৈছিলে। অনুমতি লৈছিলে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে। তাৰপিছত লোৱাৰ পিছতে আমাক লোকেশ্যন দিলে লাহিম ৰিচৰ্ট হোটেলটো। তাৰপিছত আমি তেখেতৰ কাৰণে ছেইম লোকেশ্যনত 3 ঘণ্টা ৰখাৰ পিছত তেখেতে ফোন যোগেদি কয় যে আমি তাতে যাব নোৱাৰোঁ, আপোনালোকে হাৰঘাট তিনিআলি আহক, যে ৰাস্তাত লগ ধৰিম। আৰে আমি কিয় ৰাস্তাত লগ ধৰিম, আমি যি জাতীয় সংগঠন। তাৰপিছত সেইটো বিষয়লৈ যোৱাকালি আমাৰ উত্তৰ পৰিয়ালৰ ৰাইমন দাস নামৰ মানুহজনে যি মন্তব্য কৰিলে আমাৰ বাঙালী মানুহৰ কাৰণে এইটো নিন্দনীয় বিষয়। ৰাইমন দাস কোন হয়, কি কয়? এইটো বিজেপিৰ কিবা হোৱাতে হ'ব পাৰে, মই ইমান নাজানো। বিজেপি দলৰ আমি নিউজত দেখিছোঁ। তাৰপিছত যি মন্তব্য কৰিলে এইটো অতি নিন্দনীয় বিষয় বাঙালী জাতিৰ কাৰণে। গতিকে আমাৰ বঙালীৰ দালাল যি আৰু মন্তব্য কৰিলে সেইটো মন্তব্যৰ কাৰণে যদি আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ ওচৰত যদি ক্ষমা নিবিচাৰে তেনেহ'লে আমাৰ কাৰ্বি আংলং জিলাৰ বাঙালী পৰিষদ অসমে তেখেতক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। ৰাইমন দাসে ক'ত কি নিন্দনীয় প্ৰকাশ কৰিছে? এইটো ফেচবুক যোগেদি নহয়, প্ৰেছৰ মাধ্যমত দিলে আৰু ধন্যবাদ। কি বিচাৰে আপোনালোকে? আমি বিচাৰিছোঁ যে তেখেতে আমাৰ বঙালী পৰিষদ অসমৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বামন দাসে ৰাইমন দাসে বঙালী পৰিষদ অসমক ক্ষমা বিচাৰিব লাগিব। ক্ষমা বিচাৰিব। যদি ক্ষমা নিবিচাৰে নিবিচাৰে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম বঙালী পৰিষদ অসমত। ধন্যবাদ।